এআইটি অকমানি উপহাৰ দেই সাংগীতিক যাত্ৰা শোভাযাত্ৰা হওক অহাৰ সময়ত যিখিনি আনিছিলা সেইখিনি আমি কথা পাতিলো ৰাইজলৈ আগবঢ়াই দিলো যোৱাৰ পৰত কি অনুভৱ লৈ যাব বিচাৰিছা কোৱাচোন ইয়াৰ পৰা এই উপহাৰটো পাই আসলতে মোৰ এটা উপহাৰ আছিলে আইসেংফালৈ তুমি উপহাৰ দিছাই দেখোন এটা মোলে দৰব আনিছা হেতু দৰব আনিছো হেতু মানে হেতু জুবিন দাই কোৱা কথা আছিলে আৰু কাৰোবাৰ যদি হয় এনেকুৱা সকলোকে হেল্প কৰিবা হয় কিন্তু দেই এই কথাটো জুবিন দাই এনেকৈ কৈছে মানে গম পাই গৈছে ন হল আৰু কণ্ঠটো হে মনত লৈ যাইছে কিন্তু উপহাৰ আছিল মই যেটো গান জুবিন দাৰ কাৰণে সৃষ্টি কৰিছিলো আৰু জুবিন দাৰ জীৱনত এটা অন্যতম সৃষ্টি আছিল তুমি হুবাক অসমীৰে তুমি হুবাক সৃষ্টিৰে হেয়া তেও কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধা জনাই তেও কাৰণে ৰচিছিলে আৰু ময়ো জুবিন দাক শ্ৰদ্ধা জনাই এই যুগনায়ক এই গানটো যেটো জয় জুবিন দা এই গানটো ৰচিছিলো আৰু কত ৰচিছিলো কাৰাগাৰত আৰু হেয়া সেই স্মৃতি যাতে স্মৰণীয় হৈ ৰয় কাৰণ মই যিমান বিলাক মোৰ মানুহ বা যিমান বিলাক মানুহ লগত মোৰ আত্মীয়তা আছে বা সাচিনাকি আছে বা ভাল লগা মানুহখিনিক বিশেষ মানুহখিনিক মই সেই গীতটোৰ এটা ধুনিয়াকে মানে ফটো ফ্ৰেমত বনাই সকলোকে উপহাৰ হিচাপে দিছো কিন্তু আজি তোমালৈ আছিলে কিন্তু মই ষ্টুডিঅত থৈ আহিলো একো নাই আৰু আমি বেলেগ দিনা হেতু মই প্ৰদান কৰিম আৰু হেতু থাকিব ইয়াত কবাত যদি ধুনিয়াকে মিলি যায় মই ৰাখিম ফ্ৰেমত দেই জুবিনদাৰ জয় গান মানে সদায় হৈ থাকে একদম